আকৌ গেলাও এগাল ওলাইছে কৰিম নহয় মুঠতে মই ভাবি পোৱা নাই দেই চলি যা বুলি মাতিলে বেয়া পাবি নেকি দাদী কি আলু বাচ্চা নে পিঁয়াজ বেচছো পিঁয়াজ দাদী পিঁয়াজৰ যিহে দাম তাতে আকৌ গেলাও ওলাইছে এগালমান বুজিছ আহিলি নহয় অ পানী এটোপা খাওঁ বুলি সোমালো তোৰ দোকান পানী খাবি দেখিছো নাই গোটেই জোকে খাই ক'ত হাবি সোমাই থাক তই খৰিখিনি যাব কি হ'ল আকৌ কি হ'ল দাদী কি হ'ল একেবাৰে হেৰি পাইছেগে জোক গৈ পিনি ৰাম ৰাম ল তহঁতি অকমান চাই চিতি কামবোৰ কৰিবি গোটেই জোকনিত কেলে সোমাই যাবগৈ এঠানলৈকে সোমাব লাগে নে জোক তাৰ পাইছেগে জোকে হে দাদী পানীটো 10 টকা দিব লাগিব আকৌ পানী ওলাই গৈছে যে তোৰ কিনা পানী কি নেখালোহেঁতেন নহয় তেনেকে মই তোৰ ঘৰ পালোহি মই ঘৰতে খালোগেহেঁতেন মই বোলো তই ঘৰৰ পৰা আনি থৈছ পা চবৰ লগত কি হ'ব এইখিনি থৈ দে খা খালি যদি খা দি দিছো তোক যা খাই থাক কেনেকে খাওঁ সেকেণ্ডৰ ঘৈণীয়েকে আকৌ সবকে দেখিলে চিনি পাই যে মোক আগৰ পৰা বোলে টেঙা দুটা লৈ যাওক বোলে পথাৰত দাৱনীয়ে খাব পাৰিব বোলো দে ভাল কথা বোলো কি টেঙা কেইটা ৰবাব টেঙা ৰবাব টেঙা আমাৰ এইডোখৰত নাইকিয়া হ'ল পাই ৰবাব টেঙা সৰুতে খোৱা মানুহে চব ধ্বংস কৰিলে বুজিছ গছ গছনি কাটি শেষ কৰিলে একো নাই অকল সেই চাহপাতৰ গছজোপা তই এসোপা কি লৈ ফুৰিছ এসোপা কচু নেকি চিনি নাপাও এইবোৰে আমাৰ আচল খাদ্য এইবোৰে এইখিনি কি ঢেকীয়া ৰাম তই এইবোৰ বিচাৰি ফুৰিছ এইবোৰ নাখাই কি কৰিবি বজাৰ শাক খাব পাৰিবি মই সেইদিনা গলো মোনাডাল লৈ সেইভাগে উভতি আহিলো ঘৰত সেইজনে ফেটফেটাই আছে বোলে একো এটা নাই মইহে জানো কেলে নাই সেইটো হয় হেৰি নহয় তই এই যে খৰি সোপা লৈ যে মৰিছ তোক এই চৰকাৰে দিছিলে নহয় গেছ এটা মই আনি দিছিলো সেইটো সেই ফটা ঢোল নিচিনাকে পৰি আছে কি হব এই তেতিয়া আনোতে এই গেছ ভৰাই আনিলো তাৰপৰা এতিয়া নাই পইচাও নাই সেইডালো নাই আৰু এটা কথা নহয় বুজিছ নাই এই জাৰৰ দিনত খৰি মাৰি নালাগে নি মানুহৰ ঘৰত লাগে বাৰু আৰু এটা কথা শুন তহঁতি নেজানো সেইবোৰ কি নেজানো খৰিয়ে বনোৱা ভাত সাজ খাই যিটো তৃপ্তি পাবি আৰু বেমাৰ আজাৰো নহয় মই তোক কৈছো নহয় আজিকালি সেই গেছত বনোৱা ভোগ খাই সেই পেটডাল ফুলে আৰু সেই ডায়েবেটিছ নে কি সেইবোৰ হয় ডায়েবেটিছ নহয় ডায়েবেটিছ জানো কিবা এটা বুলি কয় আৰু সেইবোৰ হয় ডাক্তৰৰ ঘৰত পইচা দিওঁতে সিহঁতৰ 12 বাজে গম পাইছ খৰিয়ে বনোৱা খাবি সোৱাদ লাগিব আৰু গধূলি কোনোবা এজন ওলালেহি সেই জুই বোলে মাতি নিলি সেই ঘৈণীয়েকটো বাৰু ঘৈণীয়ে নাই আমাৰ এতিয়া মই কওঁ ভীমকল এটা সেকে বোলো পিঠাগুড়িকে কেইটামান খামগে যা মিঠৈ এটা এতিয়া চাহপানী এবাতি দিয়ে ভকতো সন্তোষ কোৱা হ'ল নাই ৰাম ৰাম মই হলে দেখা নাই দেই তহঁতৰ এনেকুৱা মই দেখা নাই আমাৰ দিনবোৰ তেনেকুৱা গম পাইছ তোৰ দিনবোৰে ভাল পাইছ আমাৰ গৈ সেই ৰেষ্টুৰেণ্টত গৈ চাহ খাগে তই হোটেলত গৈ চাহ খাগে নাখাবি ভাল নহয় বুজিছ সেইকাৰণে পেটৰ বেমাৰবোৰ বেছি হবলৈ ধৰিছে আকৌ খৰিত বনোৱা খাবি দাদী তই এতিয়া ঘৰলৈ যাবি নে তই মোৰ লগত লেকচাৰ পিত থাকিবি মোৰ কিন্তু তোৰ লগত লেকচাৰ পিত থাকিবলৈ সময় নাই দেই মই কৈ দিছো যাওঁ সেই ঘৰত সেই গৰু গাই বান্ধিবলৈ আছে যাওঁ বেলি পৰিব যাগে যা আৰু তই মোৰ দোকানৰ দোকানৰ নহয় যামে কথা মনত পৰিলে কি কথা মনত পৰিলে ঘৰত সেই কিবা কিবি নাই বুলি কৈছিলো কি নাই এইবোৰ আলু পিঁয়াজ এইবোৰ এই আগতে আছে নে কমিলে দাম কেইটকাকে লাগে তোক 30 টকা 20 টকা এনেকুৱা কিবা হয় যেতিয়া তই ঘৰলৈ যাগে যা তই এইবোৰ বইল কৰিকে খাবিগে যা এইবোৰ 80 টকা কেজি 80 টকা কেজি তই মোৰ লগত ধেমালি চুপতি নকৰিবি কি হ'ল মই ৰাতিপুৱাই দি থৈ যাম তই দিবিহি তোৰ আগৰ 150 টকা আছে তোৰ দিবলৈ সেইটো লোৱাটোৱে নাই জানি তোৰ ল'ৰাই দিব তোৰ ল'ৰা যি ধদুৱা সেইটো সেইদিনাখন বোলো তাকে সেই ৰূপ 200 দি পঠালো বোলো সেই তাৰ দোকানৰ পইচা কেইটা দিবি নাই তই আগৰ পইচা দিলেহে পাবি বস্তু তই এতিয়া ঘৰলৈ যাগে যা মই বেয়া নাপাবি মই তহঁতক এনে বস্তু দি থাকিব নোৱাৰো নাই মই দিব নোৱাৰো এটা খাই চাবি নাখাওঁ এইবোৰ কি ডাঙৰটোকে লওঁ এইটো খাই চাবিচোন
কি ৰকম ধৰ ধৰ তই তেল মাৰিব নালাগে মই বস্তুটো ৰাখিছো কোনো দিব নহয় নোৱাৰো মই। তেল চেলনো কিন্তু মাৰিবি ঐ দে 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 পাই অ পাই সেই পলিথিন তাতে ভৰাই দিবি আলু পলিথিন নাই চৰকাৰে পলিথিন বন্ধ কৰিলে পলিথিন বন্ধ কৰিলে চৰকাৰে তই যদি বেগ আনিছ বস্তু নে নহলে তোৰ চুইয়াতে বান্ধি নে যি নিয়ম নাই এইখন লৈ ফুৰিছিলো পাহৰিছিলো আলু আধে মান দে পিঁয়াজো সেই এপোৱা মান দিলে হ'ব দে 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 গামোচা পাত আহ দে অ পাই আহিলো দেই তোৰ ভাগৰ দায়িত্ব হেৰি হ'ল বুজিছ নাই 60 টকা হ'ল আৰু পানী বটলটো ধৰিলো তোৰ ভাগৰ হ'ব হ'ব তই একদম পুৱাতে পাবিয়ে কৈছো নহয় তই দিবহি লাগিব আকৌ দিম কেলে নিদিম পাই তই পাই অকমান ধৰি দিবি মানে ধৰি দেচোন তই এইবাৰ লৈ ল নমৰিবি বুজিছ তোৰ ল'ৰাটোক কৈ দিবি খৈ বিচাৰিবলৈ তই এইবোৰ বিচাৰি নমৰিবি বল শক্তি কমিছে নহয় বুজিছ নাই যা 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 তাতে কেঁচা খৈ কমাই থৈ যা নহ'লে দুডালমান আমাৰ ঘৰত দি থৈ যা নালাগে হে টেঙা এটা দিলো ন দিলি যা তেলটো মাৰিলি টেঙা এটা দি যা গৈ থাকো পইচাটো কথা মই ঘৰত কম দে বাবা আহিছো তই দিবিহি আকৌ আগৰ পৰা 150 টকা দিয়া নাই চাওঁ বাৰু দেই 210 টকা হ'ল তোৰ ভাগৰ চাওঁ বাৰু পাওঁ নেকি চাওঁ তই চাব বুলি ক'লি যে দিয়া এটাই দি